কৰিমগঞ্জৰ আৰক্ষীৰ অভিযানত অন্তত পোহৰলৈ আহিছে ড্ৰাগছ সৰবৰাহৰ আন এক নতুন কৌশল। এইবাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ ভিতৰৰ পৰা ওলাল হেৰইন আৰু পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত কাবাৰবন্দ গাঁৱৰ জামিনুদ্দিন নামৰ ব্যক্তিৰ ঘৰৰ চোতালত থোৱা চিলিণ্ডাৰৰ ভিতৰত আছিল বৰবিধ ড্ৰাগছ। আৰক্ষীৰ অভিযানৰ অন্তত চিলিণ্ডাৰৰ ভিতৰৰ পৰা ওলাল ৪৯টাকৈ চাবোনৰ বাকচ আৰু বাকচকেইটাত আছিল ৭০০ গ্ৰাম সন্দেহজনক হেৰইন। অৱশ্যে আৰক্ষী অভিযানৰ উমান পাই জামিনুদ্দিন পলাই যাবলৈ সক্ষম হয়। আনহাতে আৰক্ষীয়ে জনোৱা অনুসৰি যোৱাকালি এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি আন এটা চক্ৰৰ হাতৰ পৰা ডকাইতি হৈছিল।